दोस्तों वेलकम बैक टू माय यूट्यूब चैनल। आज भोगाली बिहु সেইবাবে আমি पिकनिक खाइছো तेने पलक मोर भिडिओ आरम्भ करूँ। हे दोस्तों हमें जी खरी काली जलोआ रातिपुआ ইয়াত আছে পুৰা মাংস সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু মোক আশীৰ্বাদ কৰিব যাতে মই ভালদৰে ভিডিঅ' বনাব পাৰোঁ। পিকনিক ঘৰটো আপোনালোকক এতিয়া দেখুৱাম। এইটো ৰঙা লাইট দিছে সেইটো পিকনিক ঘৰটো। এতিয়া আমি পিকনিক ঘৰলৈ যাম। বৰ্তমান ঘৰত আছোঁ, চকী এখন লৈ যাওঁ। পলক এয়া দস্ত চাওক, এয়া পনীৰ, এয়া আৰু এয়া কবি ভাজি আৰু ইয়াত ভাত হৈ গ'ল আৰু ইয়াত ভাজি আছে। এতিয়া কবি ভাজি নে কি নিৰামিষ। এয়া চাওক, এবাৰ পেণ্ডেলটো চাই লওক। সেইখিনি ভাজি বনাবলৈ দেৰি হৈছে, বনাওঁতে টাইম লাগিছে আৰু এয়া চাওক, মেজি থিয় কৰি থোৱা আছে। এয়া আৰু জ্বলোৱা হ'ব। এয়া চাওক, 12টা বজে ৰাতি জ্বলোৱা হ'ব ন? কালি ৰাতিপুৱা জ্বলোৱা হ'ব। এয়া মাংস পুৰা আছে, বৰা খাওঁ। এক পিচ খাই দিওঁ। এয়া অনেক বাজি আছে আশ্চৰ্যকৰ পাত্ৰ গান আৰু ই নাচি আছে পুৰা। কেনে লাগিছে নাচি? ভাল লাগিছে। বছৰ প্ৰথম বিহুত নাচি আৰু মজা। আপুনি চুলাই খাই বুলি ভবা নাই। Hey, dance. Video dak kon digol ya bo. Sari ko to bhabio. Mane sabo. Video to समाप्त কৰিছো। যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আৰু শেষত পুনৰ এবাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ।